অসমৰ কয়লা খনি ক'ত ক'ত আছে? উত্তৰ লিডু আৰু মাৰ্ঘেৰিটা। অসমৰ কাঁহ পিতল সাজ বাচন ক'ত তৈয়াৰ কৰা হয়? উত্তৰ হাজো, তিতাবৰ আৰু সৰ্থেবাৰী। অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? উত্তৰ বৰপেটাত। প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখক কোন? উত্তৰ হলিৰাম ঢেকিয়াল ফুকন। অসমৰ প্ৰধান বিমান ঘাটি কোনটো? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। অসমৰ ক'ত চাহ খেতিৰ গৱেষণা কেন্দ্ৰ আছে? উত্তৰ টকোলাই, যোৰহাট। 2009 চনত অসম ৰত্ন উপাধি লাভ কৰা ব্যক্তিগৰাকী কোন? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া কথা কবিতা কোনে ৰচনা কৰিছিল? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ সন্ধিয়াৰ সুৰ। নলিনীবালা দেৱীৰ প্ৰথম কবিতাটিৰ নাম কি? উত্তৰ পিতা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা শেষ অসমীয়া বোলছবিৰ নাম কি? উত্তৰ সন্ধ্যাৰাগ। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম বোলছবিখনৰ নাম কি? উত্তৰ অপৰূপ। যাত্ৰাভিনয়ৰ প্ৰথম নাট কি? উত্তৰ জয়দ্ৰত বৰা। সংস্কৃত ভাষাতকৈ অসমীয়া ভাষাত কেইটা বৰ্ণ বেছি? উত্তৰ এটা। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালনাগৰাকী কোন? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। ইয়াৰ পিছত আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধু বান্ধৱীক শ্বেয়াৰো কৰক। ধন্যবাদ।